নমস্কাৰ ফ্ৰেণ্ড ডিৰ ওপৰত আপডেটটো ডিৰ কালি যিবিলাক নিউজ চাইছে গমেই পাইছে তাৰ বিষম কেলেংকাৰী হৈছে আপডেটৰ বিষয়ে কমপ্লিট কৰাৰ পিছত যিখিনি ফ্ৰেণ্ডে আজি প্ৰথম চাইছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে মই যিবিলাক চাকৰি সম্পৰ্কীয় ভিডিঅ' দিওঁ কি নতুন চাকৰি আহিল বা কি চাকৰি কেতিয়া এডমিট দিব সকলোবোৰ আপডেট পাব মোৰ এই চেনেলটোত ফ্ৰেণ্ড ইয়াৰ এক্সামবিলাক হৈ গৈছিল আপোনাৰ ড্ৰাইভাৰ হৈ গৈছিল 7 তাৰিখে আৰু জুনিয়ৰ ষ্টেনৰ হৈ গৈছিল 8 তাৰিখে কম্পিউটাৰটো 14 তাৰিখে আৰু যেটো মানে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আৰু গ্ৰেড যেটো 4 আছে তাৰ পিয়নৰ 15 তাৰিখে হৈ গৈছে ফ্ৰেণ্ড এটা কথা ফ্ৰেণ্ড ইয়াৰ বহুত ডাঙৰ কেলেংকাৰী হৈছে বুলি কৈছে নিউজত পাইছোঁ মই সেইবাবে দিলোঁ 230টা বছৰৰ ভিতৰত 270টা যি পোষ্ট আছিল নিজে চাক ফ্ৰেণ্ড ৰাজনৈতিক নেতাৰ পৰা আমোলা অধিবক্তালৈকে 217টা পদৰ নিযুক্তি ওমেৰ চিটক লৈ ভয়ংকৰ কাণ্ড কি হ'ব ফ্ৰেণ্ড এতিয়া এনেকুৱা কৰি 2 নম্বৰ চলি থাকিব আমাৰ কি মানুহখিনি এনে চাই থাকিব লাগিব শিক্ষা বিভাগৰ নিযুক্তিত ভয়ংকৰ কেলেংকাৰী ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম ফ্ৰেণ্ড আমি এনেকুৱা কৰি যেটো পিএনআৰডিৰ হৈ গ'ল 2 নম্বৰটো হৈ গ'ল সকলোৱে জানে যিবিলাক এক্সাম দিছিল তাত সকলোৱে জানে কিমান ডাঙৰ তাত এতিয়া এপিডিচিএলৰটো গণ্ডগোলটো লাগিয়ে আছে আৰু এতিয়া চাওক ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন যেটো আমাৰ শিক্ষা বিভাগ দি বুলি কৈছোঁ মুকৈ তাৰ গণ্ডগোল লাগিছে ফ্ৰেণ্ড এনেকুৱা কৰি আমি 2 নম্বৰী সহ্য কৰি যাব লাগিব আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি আন্দোলন নকৰে এইটো বিষয় লৈ ফেলে ফ্ৰেণ্ড আমি সকলো ওলাই আহো বলকচোন আন্দোলন কৰোঁ তেতিয়া গম পাব চৰকাৰে যে এনেকুৱা 2 নম্বৰে কৰিব নালাগে আৰু ঠিক আছে ফ্ৰেণ্ড এনেকুৱা আপডেট মই আৰু দিম মোৰ চেনেলটোত পালে ছাবস্ক্ৰাইব কৰিব চেনেলটো